আজি আপোনালোকক মই ব্লাড প্ৰেছাৰৰ বিষয়ে কম নৰ্মেল ৰেঞ্জৰ বিষয়ে আপোনালোকে ভিডিঅ'টো চাই থাকক কমপ্লিটকৈ চাব নহলে স্কিপ কৰিলে আপোনালোকৰ কনফিউজ হ'ব খেলমেল লাগিব মানে সেইকাৰণে গোটেই ভিডিঅ'টো ভালকৈ চাব একেবাৰে গাঁৱৰ মানুহ এজনেও যাতে বুজি পায় তেনেকুৱাকৈ ক'বলৈ মই চেষ্টা কৰিম বা কোনো অশিক্ষিত মানুহেও ভিডিঅ'টো চাই যাতে ক'ব পাৰে যে জানিব পাৰে যে মোৰ প্ৰেছাৰ ঠিকে আছে নাই নিজে চাব পাৰে ডাক্তৰ এজনে প্ৰেছাৰটো লিখি দিয়াৰ পাছত তেওঁৰ নৰ্মেল আছে নে এবনৰ্মেল আছে ঠিক আছে নে ঠিক নাই সেই কথাটো যাতে নিজে জানিব পাৰে তেনেকুৱাকৈ বুজাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো মন দি চাব একদম সহজ ভাষাত বুজাই দিম সিম্পল ল্যাঙ্গুৱেজ একদম মানুহ এজনৰ প্ৰেছাৰ জুখিলে ডাক্তৰজনে কেনেকৈ লিখিব 120/80 এনেকৈ লিখিব মিলিমিটাৰ মাৰ্কাৰী বুজি পাইছেনে 120/80 এতিয়া একদম সহজ ভাষাত ওপৰটো নৰ্মেল কিমান থাকিব লাগে ওপৰটো 100ৰ পৰা 140 লৈ তাৰ ভিতৰত থাকিলে নৰ্মেল ওপৰৰ ব্লাড প্ৰেছাৰ তলৰটো 80 লিখিছে ন ইয়াত এটো কিমানৰ পৰা কিমানৰ নৰ্মেল থাকে 60ৰ পৰা 90ৰ ভিতৰত বুজি পাইছেনে মানুহ এজনক ব্লাড প্ৰেছাৰ চেক কৰিলে এনেকৈ লিখিব 120/80 বা 170/80 তেনেকৈ লিখিব তাত নৰ্মেল এবনৰ্মেল কেনেকৈ ধৰা পৰিব গম পাব আপুনি 120/80 এটো নৰ্মেল নে এবনৰ্মেল ওপৰটো প্ৰেছাৰটোৰ নাম কয় systolic ব্লাড প্ৰেছাৰ তলৰটো diastolic ব্লাড প্ৰেছাৰ বুজি পাইছেনে systolic ব্লাড প্ৰেছাৰৰ নৰ্মেল ৰেঞ্জটো দেখাম এতিয়া আপোনালোকক 100ৰ পৰা 140ৰ ভিতৰত থাকিলে নৰ্মেল আৰু ডায়াষ্টলিকটো 80 ইয়াত লিখা আছে 60ৰ পৰা 90 থাকিলে নৰ্মেল ভিতৰত বুজি পাইছেনে সিম্পল একদম সহজ ভাষাত কৈছো আপোনালোকক সকলোৱে বুজি পাব ব্লাড প্ৰেছাৰ ইয়াৰ ভিতৰত থাকিলে নৰ্মেল হয় আৰু তাতকে তাৰ সমানো যদি হয় ওপৰটো ধৰি লওক 140 আছে তলৰটো যদি 90 থাকে তেনেহলে বৰ্ডাৰ লাইন হয় তাতকে ওপৰত থাকিলেতো হাইপাৰটেনশন হৈ যায় উচ্চ ৰক্তচাপ প্ৰেছাৰ বেছি আছে আৰু 100/60 হলেও এটো বৰ্ডাৰ হাইপোটেনশন বুলি কয় যোনটো নিম্ন ৰক্তচাপ বুলি কয় প্ৰেছাৰ কম হৈছে তাতকে কম হলে প্ৰেছাৰ কম হৈছে এতিয়া মানুহে বহুত সুধি থাকে নৰ্মেল প্ৰেছাৰ ৰেঞ্জটো কিমান থাকিব লাগে এতিয়া বুজি পালেনে প্ৰাপ্তবয়স্ক মানুহ এজনৰ যদি ব্লাড প্ৰেছাৰটো জুখি চিকিৎসকে কয় 130/70 মিলিমিটাৰ মাৰ্কাৰী এটো নৰ্মেল নে এবনৰ্মেল আপুনি কেনে গম পাব এতিয়া চক ইয়াতে নৰ্মেল ৰেঞ্জ কিমান কৈছিলো ওপৰটো 100ৰ পৰা 140 ইয়াত কিমান আছে 130 তেনেহলে ওপৰটো নৰ্মেল তলৰটো চাক 60ৰ পৰা 90 যোনটো ডায়াষ্টলিক প্ৰেছাৰ এটো লিখা আছে 70 গতিকে এটো নৰ্মেল এটো চক 110/70 মিলিমিটাৰ মাৰ্কাৰী প্ৰেছাৰটো নৰ্মেল নে এবনৰ্মেল ইয়াত লিখাটো ওপৰটো চাওক আপুনি 100ৰ পৰা 140 থাকিব লাগে নৰ্মেল প্ৰাপ্তবয়স্ক এজন মানুহৰ কথা কৈছো বহুত সৰু লৰা ছোৱালীৰ কথা কোৱা নাই 18 বছৰৰ তলৰ আৰু 60 বছৰ ওপৰৰ কোৱা নাই বা 90-80 বছৰৰ কথা কোৱা নাই তো ইয়াতে এটো 110 আছে 100ৰ পৰা 140 লৈকে এটো প্ৰেছাৰ নৰ্মেল হয় গতিকে ওপৰটো নৰ্মেল 70 টু 60 পৰা 70 ভিতৰত আছে নৰ্মেল 70 টু নৰ্মেল ইয়াত লিখা আছে যদি মানুহ এজনে প্ৰেছাৰটো জুখি 80/60 মিলিমিটাৰ মাৰ্কাৰী পায় তেতিয়া এটো নৰ্মেল নে এবনৰ্মেল ওপৰটো সিস্টোলিক ব্লাড প্ৰেছাৰ হেতু চক 100ৰ পৰা 140 হয় তো ইয়াৰ মাজত আছে জানো 80 টু নাই গতিকে এটো এবনৰ্মেল প্ৰেছাৰ কম হৈ আছে মানে আৰু তলৰ 60 লিখিছে এটো বৰ্ডাৰত আছে 60 পৰা 90 বৰ্ডাৰ হলে প্ৰেছাৰ কম বুলিয়ে ধৰা যায় ঠিক আছে ইয়াত লিখা আছে 150/100 divided by 100 মিলিমিটাৰ মাৰ্কাৰী এটো প্ৰেছাৰ নৰ্মেল নে এবনৰ্মেল এটো obviously প্ৰেছাৰ বাঢ়ি আছে 100ৰ পৰা 140 ওপৰৰ ৰেঞ্জটো ইমান নহয় জানো ইয়াৰ ভিতৰত থাকিব লাগে নৰ্মেলটো ইয়াতকে যদি বেছি হৈছে প্ৰেছাৰ বেছি আছে হাইপাৰটেনশন হৈছে বা উচ্চ ৰক্তচাপ হৈছে তলৰটো চক 100 আছে 60 পৰা 90 ভিতৰত আছে জানো এটো নাই ইয়াতকে বেছি আছে গতিকে হাইপাৰটেনশন গতিকে আপোনালোকে বুজি পালেনে কনসেপ্টটো ক্লিয়াৰ হৈছে নে প্ৰেছাৰ এতিয়া নিজে গম পাব ন প্ৰেছাৰ বাঢ়িছে নে কমিছে ঠিকে আছে নে কাকো খুদিব নালাগে বা নিজে চায়ে গম পাব ইয়াতে ব্লাড প্ৰেছাৰ শৰ্ট ফৰ্মত লিখা আছে BP ব্লাড প্ৰেছাৰ ইকুৱেল টু
120 ডিভাইডেড বাই 80 120 আৰু তলত 80 মিলিমিটাৰ মাৰ্কাৰী এইটো হ'ল ইউনিট একক ওপৰটোৰ নাম কি কয় প্ৰেছাৰৰ নামটো চিষ্টলিক ব্লাড প্ৰেছাৰ তলৰটো ডায়েষ্টলিক ব্লাড প্ৰেছাৰ বুজি পাইছে ইয়াতে একেটা ৰেঞ্জ লিখা হৈছে একেটা চাই আপোনালোকে গম পাব আগত কোৱাই হৈছে কোনকেইটা নৰ্মেল এইটো নৰ্মেল এইটো নৰ্মেল এইটো এবনৰ্মেল এইটো এবনৰ্মেল মানে প্ৰেছাৰ বেছি আছে এইটোত কম আছে এইটোত ঠিকে আছে এইটোত ঠিকে আছে কেনেকৈ কৈছোঁ ওপৰটো কিমান থাকিব লাগে 100ৰ পৰা 140 তো ইয়াত কিমান আছে 130 আছে গতিকে নৰ্মেল তলৰটো 70 60ৰ পৰা 90ৰ ভিতৰত থাকিব লাগে আছে এইটো 70 আৰু ইয়াত আছে 110 70 110 আছে 100ৰ পৰা 140 নৰ্মেল আৰু 70টো নৰ্মেল 60ৰ পৰা 90 লৈকে আছে আৰু এইটো প্ৰেছাৰ কমি আছে হাইপোটেনশন হৈছে 80/60 আছে কেনেকৈ গম পাব আপুনি ওপৰৰ ৰেঞ্জটো কিমান থাকিব লাগিব 100ৰ পৰা 140 ইয়াত আছে 80 আৰু তলৰটো 60 আছে 60 পৰা 90ৰ ভিতৰত থাকিব লাগে কিন্তু ইয়াত 60 আছে গতিকে যিকোনো ওপৰৰ বা তলৰ যিকোনো এবনৰ্মেল হ'লে মানে এবনৰ্মেল আৰু গম পাইছেনে আৰু এইটো 150 ওপৰটো তলৰটো 100 মিলিমিটাৰ মাৰ্কাৰী গতিকে ওপৰৰ ৰেঞ্জটো আপুনি মনত কৰক 100ৰ পৰা 140 আছিলে ইয়াৰ 150 আছে গতিকে প্ৰেছাৰ বাঢ়ি আছে তলৰটো নৰ্মেল থাকিলেও তেতিয়া প্ৰেছাৰ বাঢ়ি থকা বুলিয়ে ধৰিম আৰু তলৰটো 100 আছে তলৰটো বাঢ়ি আছে ওপৰটো বাঢ়ি আছে সো একদম সহজ ভাষাত সবে বুজি পোৱাকে একদম সিম্পল ল্যাঙ্গুৱেজত যাতে সবে বুজি পোৱাকে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে যদি ভাল পায় এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব কিবা যদি প্ৰশ্ন থাকে কমেণ্ট কৰিব আৰু যদি কিবা এডভাইস দিব লগা থাকে দিব I gave you my heart